নমস্কাৰ বান্ধৱীসকল, আজি মই আপোনালোকক এখন মেখেলা কেনেকৈ ফলছ লগাই নো তাকে মই এখন মেখেলা ফলছ লগাবলৈ লৈছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈ লগাইছোঁ। প্ৰথমতে আমি মেখেলাখন উল্টা কৰি এনেকৈ জইন কৰি যাতে এইটো ফুলটো খেলি মেলি যাতে নহয় মেখেলাখন চিলাই হোৱাৰ পিছত, তাৰ বাবে আমি এইখন এটা ছাইড এনেকৈ জইন কৰি লৈ ফলছ লগোৱাৰ আগত এনেকৈ জইন কৰি লৈ আমি এবাৰ চিলাই ল'ম। এনেকৈ ফুলটো আপোনালোকে এনেকৈ সমান কৰি ল'ব যাতে পিছত মেখেলাখন চিলাই শেষ হোৱাৰ পিছত খেলি মেলি নহয়। এনেকৈ এইটো চাই ল'ব ফুলখিনি খেলি মেলি হৈছে নেকি। এনেকৈ এনেকৈ আমি গোটেই সাইডটো জইন কৰি লম। এতিয়া আমাৰ সাইডটো চিলাই হৈ গ'ল। এতিয়া আমি কাটি লম এইটো সাইড এনেকৈ। এনেকৈ কাটি লম। প্ৰথমে আমি চাদৰখন সিধা সাইডে লৈ লম। এইটো সিধা সাইড, এইটো উল্টা সাইড। সিধা সাইডে লৈ ফলছটো আমি উল্টা সাইডে লম। উল্টা সাইডে লৈ এনেকৈ লগাম। এনেকৈ প্ৰথমে এটা চিলনি মাৰি লম, তেতিয়া এনেকৈ উভতাই দিলে ফলছটো সিধা সাইড পৰি যাব। এনেকৈ দুইটা সাইড জইন কৰি লৈ আমি মেখেলাখনৰ সিধা সাইডে ফলছটো মেখেলাখনৰ ওপৰত ফলছটো দি চিলাই ল'ম। এনেকৈ গোটেই ফলছটো মেখেলাখনৰ সিধা সাইডে ফলছটো ওপৰত দি পেলাই গোটেই চিলনিটো মাৰি ল'ম। এতিয়া চাওক মোৰ এইটো ফলছটো এইখিনি চিলাই হৈ গ'ল। এতিয়া এনেকৈ লৈ এনেকৈ উভতাই দিম। এনেকৈ চাব মই দেখাই দিম। এইটো এনেকৈ উভতাই চাদৰখন মই ফিট কৰি লম। এতিয়া চাওকচোন মই এইটো উভতাই ল'লোঁ। ফলছটো উভতাই লোৱাৰ পিছত মই এফালে চাই ল'ম যে এইফালে কিমানখিনি আছে। এইফালে মোৰ বহুতখিনি আছে, সেইটো কাৰণে এইটো ফালে মই বগা অকণ সুমুৱাই দিম। বগা অকণ সুমুৱাই এনেকৈ এটা চিলনি মাৰি ল'ম। কিছুমানে এইটো চিলনি নামাৰেও, কিন্তু মোৰ এইখিনি বগা বহুত আছে কাৰণে মই এইখিনিতে চিলনি এটা মাৰি ল'ম। এনেকৈ গোটেই এইখিনি এনেকৈ মুকুটাই পেলাই মই এটা চিলনি মাৰি লম। এনেকৈ মই সমান কৰি চিলনিটো মাৰি লম। এয়া চাওক মোৰ চিলনিটো মাৰি হৈছেহে আৰু।
হৈ গ'ল মোৰ চিলনিটো মাৰি। এতিয়া এইখিনি এইটো ফলছটো ওপৰৰ ফালে জইন দিম। ফলছটো এনেকৈ ওপৰৰ চিলনিটো মাৰিবলৈ হ'লে মই সদায় ফলছটো মানে মেখেলাখনৰ পাতলি ছাইডটো বাওঁ হাতে দি লওঁ আৰু এই কাপোৰখিনি এই মেচিনটোৰ মাজেৰে যায় মোৰ। আপোনালোকে বাৰু কেনেকৈ চিলাই কোনোবাই জানাসকলে ক'বচোন। মই এনেকৈ চিলাওঁ, এনেকৈ। এইটো পাতলিটো বাওঁ হাতে ল'লে মোৰ সুবিধা হয় কৰিবলৈ। আহকচোন। মই যিহেতু নতুনকৈ চিলাবলৈ শিকিছোঁ, আপোনালোকে জনাসকলে ক'বচোন চিলোৱা হৈছে নে নাই। মই এনেকৈ গোটেই ফলছটো চিলাই যাম। মেখেলাখন মোৰ এয়া মেচিনৰ ভিতৰৰ ফালে আছে। এতিয়া চাওক আমাৰ ফলছটো চিলাই হৈ যাব। এতিয়া আৰু অকণমান বাকী আছে। এতিয়া আমাৰ ফলছটো চিলাই হৈ গ'ল। এয়া চাওক, মই এতিয়া চিধা ছাইডটো দেখুৱাইছোঁ আপোনালোকক, কি ধুনীয়া সমান হৈ গৈছে। দেখিছে চাগে আপোনালোকে। এয়া এতিয়া মই জইনটো চিলাম। এতিয়া আমি এইটো একেবাৰে লাষ্টৰ জইনটো কৰিম। এই জইনটো কৰিবলৈ আমি এইটো ফুলটো যাতে মানে জেগাৰ পৰা সলনি হৈ নাযায়, ইয়াত এনেকৈ জইন দি ল'ম। এনেকৈ ভালকৈ চাই ল'ম। এনেকৈ অতি সাৱধানে জইনটো মাৰি যাম। এতিয়া আমি মেখেলাখন চিলাই হৈ গ'ল। এতিয়া আমি ওপৰৰ পাতলিটো মাৰিম। এইটো ওপৰৰ পাতলিটো এনেকৈ মাৰি যাম। এইটোতো চবেই জানে, তথাপিও মই মেখেলাখন চিলাই কৰি দিবলৈ দেখাই দিছোঁ। সেইটো এনেকৈ এক আঙুলকৈ ওপৰৰ পাতলিটো মাৰি যাম। Mira, pasis.
এতিয়া মোৰ ওপৰৰ ফালে পাতলিটো হৈ গ'ল। মই এতিয়া মেখেলাখন চিলাই হৈ গ'ল। এইখন আজিলৈ আহিছোঁ। নমস্কাৰ।